হেল্ল' এভৰিৱান, যেহেতু এতিয়া ফাৰ্ষ্ট কাউন্সেলিং প্ৰায় শেষ হৈছে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনবোৰ কৰি শেষ হ'বলৈ হৈছে। চ' নেক্সট হ'ল আমাৰ ছেকেণ্ড কাউন্সেলিং। চ' ছেকেণ্ড কাউন্সেলিং কেতিয়া হ'ব সেইটো তোমালোকে এই নটিছত দেখিব পাৰিছা। আৰু ছেকেণ্ড কাউন্সেলিঙত কাট অফ কিমান যাব, বা তোমালোকে যিসকলে এতিয়ালৈকে ফাৰ্ষ্ট কাউন্সেলিঙত ছিট পোৱা নাই আৰু যিসকলে ফাৰ্ষ্ট কাউন্সেলিঙত ছিট পাই আপগ্ৰেডেশ্যন হ'ব বিচাৰিছা, চ' তেওঁলোকৰ কিমান কাট অফ হ'লে নেক্সট কাউন্সেলিঙত পাব পাৰা। চ' এইখিনি বিষয়ে আমি অলপ ৰিচাৰ্চ কৰি যিখিনি ডিটেইলছ পাইছোঁ তাৰ বেছিছত এটা কাট অফ প্ৰিডিক্ট কৰিম। সেইটো প্ৰায় একুৰেট নহ'ব পাৰে, ওপৰতল হ'ব পাৰে। চ' ভিডিঅ'টো আমি এইখিনি কথা আজি ডিছকাছ। ভিডিঅ'টো তোমালোকে ভালকৈ চাবা, লাষ্টলৈকে চাবা, গোটেই কাট অফখিনিৰ কথা আছে আৰু কেনেকৈ তোমালোকে নেক্সট কাউন্সেলিঙত বহিব পাৰিবা যিসকলে ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিঙত ছিট নাই পোৱা। চ' এইখিনি কথাও ডিছকাছ কৰা আছে। চ' ভিডিঅ'টো ভালকৈ চাবা। চ' এতিয়া আমি যদি জেনেৰেলৰ কাট অফৰ কথা পাতোঁ, চ' ফাৰ্ষ্ট জেনেৰেলৰ তোমাৰ এই ছিট ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিঙত এৰাউণ্ড 500ৰ ভিতৰত যাৰ ৰেংক আছিলে তেওঁলোকে এটা ক'ৰ ব্ৰাঞ্চত ছিট পাই গৈছে। আৰু যেই ছিট তোমাৰ এৰাউণ্ড 700-800 মানত এটা ভাল ব্ৰাঞ্চ পাই গৈছে, কিছুমানৰ 900 মানো আহি গৈছে। চ' জিষ্টত তোমাৰ এৰাউণ্ড 1300, 200, 1100, চ' ইমানখিনি জিষ্টত ৰেংক ছিট পাইছে জেনেৰেলসকলে। চ' এতিয়া আমি যদি অভাৰঅল কাট অফটোৰ কথা কওঁ আৰু কাউন্সেলিঙত জেনেৰেলৰ কাৰণে কিমান নামিব। চ' ফাৰ্ষ্ট কাউন্সেলিঙত তোমাৰ এৰাউণ্ড 2700 to 2800 মান নামি গৈছিলে কাট অফটো জেনেৰেলৰ কাৰণে। চ' নেক্সট এতিয়া থাৰ্ড ৰাউণ্ড অফ কাউন্সেলিঙত বেছি নানামে, 3000 বা 2900 মান নামিব পাৰে, বা তাতকৈ অকণমান ওপৰতল হ'ব পাৰে। চ' এইটো হ'ল আমাৰ জেনেৰেলৰ ছেকেণ্ড ৰাউণ্ড অফ কাউন্সেলিঙৰ কাট অফটোৰ প্ৰেডিকশ্যনটো। নেক্সট আহিলে আমাৰ OBC NCL। চ' তোমালোকে দেখিছা যে OBC NCLৰ ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিঙতে বহুত কাট অফটো তললৈ নামি গৈছিলে। চ' AECৰ কাৰণে তোমাৰ এৰাউণ্ড 800 to 900ৰ ভিতৰত এই ছিট OBC NCLে ছিট পাই গৈছিলে। নেক্সট তুমি যদি JEE ছিট চোৱা এৰাউণ্ড 1300 বা 200 মানলৈকে JEE ছিট পাই গৈছিলে ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিঙত। চ' এতিয়া নেক্সট জিষ্টৰ কথা যদি কওঁ, জিষ্টটোৰ তোমাৰ এৰাউণ্ড 1500, 1600, 1700 এনেকুৱা মানত OBC NCLে জিষ্টত ছিট পাই গৈছিলে। চ' এতিয়া আমি অভাৰঅল যদি কাট অফ কওঁ OBC নেক্সট ৰাউণ্ড অফ কাউন্সেলিঙত কিমান হ'ব পাৰে। চ' তোমাৰ ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিঙতে এৰাউণ্ড 3100-200 মানলৈকে OBC কাট অফটো নামি গৈছিলে কোনোবা এখন কলেজত জাষ্ট ছিট পাবলৈ। চ' ছেকেণ্ড ৰাউণ্ডত তোমাৰ বেছি নানামে, 3500 বা 3400 মান ছেকেণ্ড ৰাউণ্ড অফ কাউন্সেলিঙত নামিব পাৰে, বা তাতকৈ অকণমান ওপৰতল হ'ব পাৰে। চ' এইটো হ'ল আমাৰ OBCৰ কাট অফ প্ৰেডিকশ্যনটো। নেক্সট আহিলে আমাৰ ST। চ' ST তোমাৰ ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিঙতে 1000 বা 1200 মানলৈকে এই ছিট তোমাৰ ছিট পাই গৈছে ST সকলে, আৰু তাতকৈ তলত JEE ছিট পাইছে 1500, 1600 মানত, আৰু তাতকৈ তলত বাকীখন কলেজত ছিট পাই গৈছে। চ' এতিয়া যদি আমি চাওঁ ST অভাৰঅল কাট অফটো কিমান হ'ব পাৰে নেক্সট ৰাউণ্ড অফ কাউন্সেলিঙৰ কাৰণে। চ' তুমি যদি চোৱা ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিঙত STৰ কাৰণে যোনটো প্লেইনছ আছে তেওঁলোকৰ কাট অফটো প্ৰায় 4000ৰ ওচৰা-ওচৰিত নামি গৈছিলে ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিঙতে। চ' ছেকেণ্ড ৰাউণ্ড অফ কাউন্সেলিঙত তুমি ধৰিব পাৰা যে 4200 বা 4300 মানলৈকে ছেকেণ্ড ৰাউণ্ড অফ কাউন্সেলিঙত STৰ কাৰণে কাট অফটো নামিব পাৰে। নেক্সট যদি চোৱা আমাৰ যোনটো SC আছে, চ' SC সকলৰো ফাৰ্ষ্ট ৰাউণ্ড অফ কাউন্সেলিঙত যোনটো কাট অফ আছে এৰাউণ্ড তোমাৰ 3200-100 মানলৈকে নামি গৈছিলে। চ' এতিয়া আমি নেক্সট ৰাউণ্ড অফ কাউন্সেলিঙৰ কাৰণে যদি প্ৰেডিক্ট কৰোঁ, তোমাৰ ছেকেণ্ড ৰাউণ্ড অফ কাউন্সেলিঙত এৰাউণ্ড 3500-600 মান SCৰ কাৰণে নামিব পাৰে, বা তাতকৈ আৰু অকণমান তল যাব পাৰে। চ' এইটো হ'ল আমাৰ SCৰ কাৰণে প্ৰেডিকশ্যন। চ' অভাৰঅল যদি আমি এতিয়া চাওঁ যে ছেকেণ্ড ৰাউণ্ড অফ কাউন্সেলিঙত তোমালোকে কেনেকৈ ছিটটো পাবা। চ' জাষ্ট তোমালোকে যিখন এলটমেণ্ট লেটাৰ ফিল কৰিছিলা তাৰ বেচিছত যিটো তোমালোকে দিছিলা চইচ, ছেকেণ্ড পইণ্ট বা থাৰ্ড পইণ্ট, কিছুমানে ফাৰ্ষ্ট পইণ্টো দিব পাৰা, আৰু কিছুমানৰ যিসকলৰ ফাৰ্ষ্টতে তোমাৰ অহা নাছিলে ফাৰ্ষ্ট প্ৰেফাৰেঞ্চতে পাইছিলা, চ' তেওঁলোকেতো মডিফিকেশ্যন কৰিব নোৱাৰিছা। আৰু যিসকলে একেবাৰে এলটমেণ্ট পোৱা নাই তেওঁলোকে বেলেগ একো প্ৰচেছ কৰিব নালাগে, জাষ্ট ৱেইট কৰা ছেকেণ্ড ৰাউণ্ড অফ কাউন্সেলিঙৰ কাৰণে। তাৰপৰা তোমালোকৰ যিটো ৰিজাল্ট আহিব সেইটো বেচিছত তোমালোকে আকৌ এলটমেণ্ট লেটাৰ এখন ফিল কৰিব লাগিব, দেন তোমালোকৰ যোনটো আহিছে নেক্সট ৰাউণ্ড অফ কাউন্সেলিঙৰ ৰিজাল্টটো আহি যাব, আৰু সেইটো তোমালোকে ছেইম পৰ্টেলতে পাবা। চ' ভিডিঅ'টো ইমানেই আছিলে, থেংক ইউ।